এক্সপাৰ্ট সেইটো বছৰে বছৰে যিমানে প্ৰেক্টিছ কৰিম ৰেডিয়েঞ্চটো বাঢ়ি গৈ থাকিব অহা 6 ডিচেম্বৰত ছবিঘৰলৈ আহি আছে প্ৰতিঘাট আৰু প্ৰতিঘাটৰ বিষয়ে আজি মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰত খোজৰ উদ্যোগত অনুষ্ঠিত হোৱা 6ষ্ঠ বাৰ্ষিক এয়া গ্ৰন্থমেলাত শিৱসাগৰৰ গ্ৰন্থমেলা মোৰ কাৰণে খুব আপোন কাৰণ জীৱনৰ প্ৰথম গ্ৰন্থমেলা ইয়াতে দেখিছিলোঁ এইখন ফিল্ডত তেতিয়া খোজৰ উদ্যোগত নাছিল বাৰু কিন্তু এইখন ফিল্ডত প্ৰথম গ্ৰন্থমেলা এটেণ্ড কৰিছিলোঁ আৰু তাৰ পৰা আজি মোৰ নিজৰ ছবিৰ বিষয়ে এইখন গ্ৰন্থমেলাৰ ৰাইজক ক'বলৈ পাই নিজে খুবেই সুখী অনুভৱ কৰিছোঁ এই ছবিখন বিচাৰোঁ যে অসমৰ প্ৰতিগৰাকী নাৰীৰ সাহসৰ কাৰণ হওক 1%ও যদি প্ৰত্যেকগৰাকী নাৰীয়ে এখন ছবি চাই সাহস পায় আমি সফল হ'ম মোৰ কিককেটাৰ প্ৰস্তুতি আচলতে এতিয়া নহয় যেতিয়া মোৰ বয়স আছিল 7-8 বছৰ তেতিয়া প্ৰথম এই কিকটো তুলিবলৈ মোক সাহস দিয়া হৈছিল আৰু তেতিয়াৰ পৰা প্ৰেক্টিছ কৰি 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 এতিয়া ইমানলৈকে যোৱা হৈছে আৰু এতিয়া মানে 180 ডিগ্ৰী আৰামছে যায় আৰু চাদৰ মেখেলা থাকিল নহ'লে দিলোঁ হয় চাদৰ মেখেলা থাকিল যে নাই ভৰিটো দিব লাগিব নহয় অকল হাতেৰে ঘূৰাব কিন্তু ভৰিটোৱে মাৰিব লাগিব নহয় এইখন গ্ৰন্থমেলা সেইখন গ্ৰন্থমেলা প্ৰথম গ্ৰন্থমেলা আছিল কিতাপৰ মোহ কিতাপৰ প্ৰেম কিতাপৰ সেই চিনাকি গোন্ধটো একো ধৰণৰ কেতিয়াও উৎপাত নাছিল কিন্তু যেতিয়াই গ্ৰন্থমেলা হ'ব পঢ়িবলৈ পাওঁ নাপাওঁ 2 নম্বৰ কথা প্ৰত্যেকখন দোকানত সোমাবলৈ পাবই লাগিব কিতাপ কিনিবলৈ পাবই লাগিব আৰু গধূলি ঘৰত গৈ 1-1.5 মাহৰ আগতে ঘৰত যেতিয়া আহিছিলোঁ বিয়াৰ কাৰণে যেতিয়া আহিছিলোঁ তেতিয়া আমাৰ কিতাপৰ আলমাৰীটো খুলি উলিয়াওঁতে শিৱসাগৰ বৰ্ডিং ফিল্ড বা শিৱসাগৰ গ্ৰন্থমেলা তেতিয়া উদ্যোক্তাসকল চাগে বেলেগ আছিল তেতিয়া এইখন গ্ৰন্থমেলাৰ কিন্তু মোৰ জীৱনৰ কিতাপৰ প্ৰেম এইখন গ্ৰন্থমেলাৰ পৰা আৰম্ভ হৈছিল এইখন দেখি ভাল লাগিছে যে বাণিজ্যিক দিশটোত আমি সকলোৱে বিভিন্ন দিশত আমি লাহে লাহে এনেকুৱা ধৰণৰ হৈ পৰিছোঁ যে প্ৰত্যেকটো বস্তুতে কিন্তু লাহে লাহে যেন অসমৰ প্ৰজন্মৰ লগতে একেবাৰে কণমানি ল'ৰা ছোৱালীহঁতে গ্ৰন্থমেলাত ভিৰ কৰা দেখা পোৱা গৈছে এই ভিৰটো যদি তেওঁলোক ডাঙৰ হোৱালৈকে থাকে তেনেহ'লে নিশ্চয়কৈ অসমৰ ভাল